আন্দোলন কৰি আছিলে হাতত জোৰ লৈ পেলাই সকলোৱে জনগোষ্ঠীয় সেন্টিমেন্টবিলাক লৈ পেলাই আজি দেউৰী সকলোকে কিন্তু আজি অসমত আন্দোলন কিবা চলিছেনে কিবা বিষয় লৈ ইস্যু মানুহ ৰাখিছেনে সকলো ফালে জুবিন গাৰ্গ হৈ গ'ল নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটাই ইস্যু থাকিব জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ ইস্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ দুদিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থ হয়তো গুলিয়াই এনকাউণ্টাৰ কৰি দিব পাৰে 100 ফুটৰ এটা মূৰ্তি বনাই দিব ভাৰতৰত্ন প্ৰদান কৰি দিব ভাৰতৰত্ন দিলে 100 ফুটৰ মূৰ্তি দিলে আপোনাৰ এনকাউণ্টাৰ কৰি দিলে মানুহ হইব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি কোনে ইভেন্ট পাতিব কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব এই গোটেইবিলাক এটা নেক্সাছ এটা গেম আগৰ পৰাই বহু 3-4 বছৰ আগৰ পৰাই ৰচনা কৰি থকা হৈছিলে মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁক হত্যা কৰিব পৰা হোৱা নাছিলে আমি কোৱা নাই হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী বি ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি 1 কোটি 2 কোটি তোক আমি 20 কোটি 50 কোটি দিম তই দুবাইত ফ্লেট লৈ থাকিব পাৰিবি নালাগে অসমত থাকিব তো জুবিন গাৰ্গ নালাগে মেনেজাৰ তোক যিমানখিনি জুবিন গাৰ্গে দম দিলে বেয়াকে ক'লে তই সেইবিলাক তোৰ মনত আছে তোৰ ইয়াক উৰাই দে আমাৰ বিজেপি গভৰ্ণমেণ্ট নহ'লে হিলাব পৰা এটাই জেনজি আছে অসমত সেইটো হৈছে জুবিন গাৰ্গ গতিকে আমি চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই বা চৰকাৰ সলনি কৰাৰ কাৰণে কোনো কথা ক'বলৈ যোৱা নাই কিন্তু জুবিন গাৰ্গৰ নামত যদি ৰাজনীতি কৰা পলিটিক্স কৰা তোমালোকে তেনেহ'লে বন্ধু ক্ষমা কৰা নহ'ব আৰু জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈ গৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা আৰু আজিৰ তাৰিখতো অসমত জুবিন গাৰ্গৰ অনুৰাগীৰ নামত যদি এটাও যদি আঁচুৰ আহে নহয় সেই আঁচুৰৰ প্ৰতিটো হিচাপ কিন্তু অনাগত ২৬ৰ নিৰ্বাচনত লোৱা হ'ব মই কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰি এইখিনি কথা কোৱা নাই এজন শিল্পী হিচাপে এজন জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কথাখিনি ক'লো আৰু কোনো মনে সজা কথা কোৱা নাই এই কথাখিনিৰ লগত সম্পূৰ্ণ এভিডেন্স তথ্যগতভাৱে জড়িত আছে টাৰ্চেম মিত্তালৰ লগত ৰিণিকী ভূঞা কি সম্পৰ্ক আছে টাৰ্চেম মিত্তালৰ লগত সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ সঞ্জীৱ নাৰায়ণৰ কি সম্পৰ্ক আছে এই গোটেই বস্তুবিলাক যি তদন্ত কৰিব বিচাৰিছে এছাম মানুহক বাদ দি এছাম মানুহক ছিংগাপুৰলৈ গৈছে তেনেকুৱা নহয় ছিংগাপুৰলৈ যোৱা প্ৰত্যেকজন ব্যক্তিক আপোনালোকে কৰায়ত্ব কৰক একিউজ কৰক সোধা পোছা কৰক তেওঁলোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰক কিমান মানি লণ্ডাৰিং হৈছে PMLA ছেকশ্যনত আমি আধাৰ দি গোচৰটো দিছোঁ যিখিনি মানি লণ্ডাৰিং কেছত তেওঁলোকক যদি কৰায়ত্ব কৰে আজি ৰিণিকী ভূঞা শৰ্মাৰ কিমান ব্লেক মানি আছে সঞ্জীৱ নাৰায়ণৰ কিমান ব্লেক মানি আছে টেক্সৰ উপৰি তেওঁলোকে কৰ ফাঁকি দি ক'ত নামে বেনামে কিমান পাহাৰ মাটি ভূমি বেদখল কৰি ৰিজৰ্ট খুলিছে বাগান খুলিছে কিবা কিবি খুলিছে আমি নাজানো সেইবিলাক চব পোহৰলৈ আহিব কিয় অকল শ্যাম কানু মহন্তই যদি আজি মুখ খোলে সিদ্ধাৰ্থ শৰ্মাই যদি মুখ খোলে এইবিলাকৰ নাম কৰি দিব সেইকাৰণে তেওঁলোকৰ আগতেই গুলিয়াই দিয়া প্লেনিং কৰি আছে গতিকে বহুত বেছি দীঘলীয়া নকৰোঁ আৰু জানি বা অজানি কিছুমান কথা কৈছোঁ সেইখিনি গোটেইখিনি কথা আমি আৰক্ষীক সহযোগ কৰিছোঁ আৰক্ষীৰ লগত আছোঁ দেশৰ আইন ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে বিশ্বাস আছে আমাৰ সোনকালে